মানুহ মৰণশীল কিন্তু আজিৰ পৰা বহু বছৰ আগতে সত্যযুগ ত্ৰেতা যুগ আৰু দাপৰ যুগত এই পৃথিৱীত এনেকুৱা মানুহে জন্ম লৈছিল যিসকল ইমান বছৰৰ পাছত আজিও আমাৰ মাজত উপস্থিত আছে এওঁলোক ক'ত আছে এই কথা আজিও ৰহস্য যদিও এওঁলোক যে আছে এই কথা সত্য কিন্তু প্ৰশ্ন হ'ল যে এওঁলোক কোন হয় আৰু এওঁলোকে এনেকুৱা কি কাম কৰিলে যে ইমান বছৰৰ পাছতো জীয়াই আছে আমাৰ মাজত আছে কিন্তু আমি গমেই নাপাওঁ নমস্কাৰ মই প্ৰণামী আনচল চিকিৎসালয়লৈ স্বাগতম জনাইছোঁ আজি আমাৰ এই ভিডিঅ'ত এনেকুৱা মানুহৰ বিষয়ে কথা পাতিম যিসকলে ভগৱানৰ পৰা অমৰ হোৱাৰ বৰদান লাভ কৰিছিল অশ্বত্থামা মহাভাৰতৰ অশ্বত্থামাক মনত আছেনে গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা অমৰ হোৱাৰ লগতে তেওঁ এজন বীৰ যোদ্ধা আৰু দুৰ্যোধনৰ নেতৃত্বত কৌৰৱ সেনাৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল গুৰু দ্ৰোণাচাৰ্যই পুত্ৰ লাভৰ বাবে কঠোৰ তপস্যা কৰিছিল আৰু এই তপস্যাত সুখী হৈ মহাদেৱে বৰদান হিচাপে অশ্বত্থামাক গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ হিচাপে জন্ম দিছিল আৰু সেই পুত্ৰক অমৰ হোৱাৰ বৰদান প্ৰদান কৰিছিল অকল এয়াই নহয় অশ্বত্থামাৰ কপালত এনেকুৱা এটা মণি আছিল যাৰ বাবে তেওঁৰ ওচৰত আছিল ঐশ্বৰিক শক্তি অশ্বত্থামা আছিল অজেয় ভোক পিয়াহ বেদনা ভাগৰ একোৱেই তেওঁক স্পৰ্শ কৰিব পৰা নাছিল কাৰণ তেওঁ আছিল চিৰঞ্জীৱী কিন্তু অশ্বত্থামা যেতিয়া ডাঙৰ হ'ল তেওঁৰ বন্ধুত্ব হ'ল দুৰ্যোধনৰ লগত আৰু সেই বন্ধুত্বৰ বাবেই লগতে ক্ষমতাৰ লোভত মহাভাৰতৰ যুদ্ধত অশ্বত্থামাই কৌৰৱৰ পক্ষ লৈছিল আৰু তাৰ পাছত কি হৈছিল এই কথা আমি সকলোৱে জানো কুৰুক্ষেত্ৰৰ যুদ্ধত অশ্বত্থামাই ইমানেই ভুল কৰিলে যে ভগৱান কৃষ্ণই তেওঁক শাস্তি দিবৰ বাবে তেওঁৰ কপালৰ মণিটো কাঢ়ি লৈছিল আৰু তেওঁক অভিশাপ দিছিল যে তেওঁৰ এই ঘাঁ কেতিয়াও ভাল নহ'ব শৰীৰ আলচাৰ আৰু পুজেৰে আবৃত হৈ তেজৰ গোন্ধ ওলাব লগতে তেওঁ কয় যে অশ্বত্থামাই কলি যুগৰ শেষলৈকে ভয়ংকৰ কুষ্ঠৰোগত আক্ৰান্ত হৈ জীয়াই থাকিব লাগিব ভগৱান কৃষ্ণই এইটোও কৈছিল যে অশ্বত্থামা গোটেই জীৱন ৰোগীয়া হৈ কটাব লাগিব আৰু কোনো তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি নাহিব কোনেও তেওঁক খাদ্য বা আশ্ৰয় প্ৰদান নকৰিব কিন্তু সকলোকে আচৰিত কৰিবলগীয়া কথা এইটো যে কিছু বছৰ আগতে সংবাদ মাধ্যমৰ আগত এটা কথা পোহৰলৈ আহিছিল য'ত মধ্যপ্ৰদেশৰ এজন চিকিৎসকে দাবী কৰিছিল যে তেওঁ অশ্বত্থামাক দেখিছে চিকিৎসকজনে কয় যে কিছু বছৰ আগতে কপালত অস্বাভাৱিক ঘাঁ হোৱা এজন ৰোগী তেওঁৰ ওচৰলৈ আহিছিল চিকিৎসা কৰাবলৈ আৰু চিকিৎসকজনে এইটোও কয় যে সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰিও তেওঁৰ ঘাঁটো ভাল হোৱা নাছিল আৰু সেয়েহে ধেমালিতে তেওঁ এবাৰ ৰোগীজনক সুধিছিল যে আপোনাৰ ঘাঁটো ভাল হোৱা নাই আপুনি অশ্বত্থামা নহয়তো আৰু তাৰ পাছত যি হ'ল সেই কথা আজিও চিকিৎসকজনক খেদি ফুৰে চিকিৎসকজনে কয় যে এনেকৈ সোধাৰ পাছতেই ৰোগীজন কেবিনৰ পৰা অদৃশ্য হৈ গ'ল অকল এয়াই নহয় বাহিৰৰ এজনো মানুহে কেবিনৰ পৰা তেওঁক ওলাই অহা বা যোৱা দেখা পোৱা নাছিল অকল এয়াই নহয় পূৰ্বে ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু পাইলট হিচাপে কৰ্মৰত বিখ্যাত পাইলট বাবাই হিমালয়ৰ পাদদেশত অশ্বত্থামাক দেখাৰ কথাও দাবী কৰিছে তেওঁ কৈছিল যে অভিশপ্ত যোদ্ধাজন এতিয়াও হিমালয়ৰ জনগোষ্ঠীৰ মাজত বাস কৰি আছে আৰু আনকি প্ৰতিদিনেই ভগৱান শিৱৰ এটা মন্দিৰত প্ৰাৰ্থনাও কৰে এটা দশকৰো অধিক পুৰণি বাতৰি কাকত এখনত প্ৰকাশ পাইছিল যে এজন ৰেলৱে কৰ্মচাৰী গুজৰাটৰ নৱচাৰী জংঘলত ঘূৰি ফুৰাৰ সময়ত তেওঁ প্ৰায় 12 ফুট উচ্চতাৰ এজন অতি ওখ মানুহক লগ পাইছিল যাৰ মূৰত এক অস্বাভাৱিক ঘাঁ হোৱা দেখা পোৱা গৈছিল আৰু অশ্বত্থামাক লগ পোৱা বুলি দাবী কৰি কৰ্মচাৰীজনে কয় যে তেওঁৰ লগত কথা বতৰা পাতি গম পাইছিল যে ভীম তেওঁতকৈ বহুত ওখ আৰু শক্তিশালী আছিল জনাই দিওঁ যে দাপৰ যুগৰ লোকসকলৰ উচ্চতা আছিল প্ৰায় 12-13 ফুট আৰু কেৱল এইখিনিয়ে নহয় অশ্বত্থামাক লৈ আৰু বহুতো ঘটনা এতিয়াও একত্ৰিত যি কি নহওক আপোনালোকে কওক আপোনালোকে কি ভাবে এই ঘটনা সঁচাকৈ ঘটিছেনে অশ্বত্থামা এতিয়াও জীয়াই আছেনে আমাক কমেণ্ট কৰি জনাওক গতিকে এয়া আছিল ভগৱানৰ পৰা অমৰ হোৱাৰ বৰদান লাভ কৰি এতিয়াও আমাৰ অজ্ঞাতে আমাৰ মাজত থকা প্ৰথমজন লোকৰ কথা আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে পৰৱৰ্তী খণ্ডত মই লৈ আহিম অমৰত্ব লাভ কৰা বাকী কেইজন মহান মনীষীৰ কথা যদি ভিডিঅ'টো ভাল পাইছে দেন ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আৰু এনেধৰণৰ সত্য ৰহস্যময় কথা জানিবলৈ চাই থাকিব আনচল্ভ চিক্ৰেটছ